মাই চেনেল। আজি আমি এই জেগাডোখৰত খানা খাম বুলি ভাবিছোঁ চবেই মিলি। এতিয়া আমি বজাৰ কৰিবলৈ যাম। বজাৰ কৰিব যাম, কিবা কিবি চিকেন আনিম, পাচলি চাচলি আনিম। এয়া চাওক, পিলাপিলি বহুত আছে, বহুত পিলা জ্বলাই থৈছে, একদম জ্বলাই থৈছে। এইখিনি প্লেচটো বহুত ধুনীয়া। আমি চটৰ ওপৰত খাম ন। এতিয়া আমি গৈ আছোঁ বৌ লগত মাংস আনিবলৈ। চিকেন আমি আহি পোৱাহি নাই, আমি সোনকালে আহি পাওঁহি। বেছি পইচা পাতি তোলা নাই, 50 টকাকৈ। মানুহ ইমান নাই ন, যাওঁ আৰু। কৰোণাই চব লুটি দিলে ন। খোজকাঢ়ি গৈ আছোঁ, পইচা বচাইছোঁ। এতিয়া আমি পাই গৈছোঁহি। ব্ৰইলাৰ মাংস সলনি আমি খাচী মাংস আনিছোঁ। দাম বহুত দেই, 600 টকা কেজি। 50 টকাকৈ পইচা তুলি একদম দেৱালা ওলাই গৈছে। এতিয়া চাহ খাম, বহুত ভোক লাগিছে। চাহ খাম, তাৰপিছতে আমি খানা বনাম মানে। মমবাতা, মমবাতা কথা পাতি আছোঁ। এয়া পাচলি চাচলি কাটাত লাগি গ'ল আৰু ন। আমি হেৰি ব্ৰইলাৰ মাংস নাপালোঁ, সেইকাৰণে খাচী মাংস আনিছোঁ। হ'ব, ব্ৰইলাৰ নাপালা ন। 600 টকা কেজি, জানে নে নাজানে? বাপৰে। হ'ব দিয়া, এয়াই হ'ব আৰু যি উপায় নাই আৰু খাচিয়ে ভাল। বটি দি কাটিছোঁ, বটি দি কাটিব নাজানো মই, কাটিব পৰাই নাই দেই। পাচলি কাটাত লাগি আছে মাজু বাইতা, এলিয়ান, সেই তাত চোৱা, এই ডেনিয়েল, মৌমা, এইটো কাকোৱাৰ নামটো কি? লিয়ানা আমৰিন। মাংস, আলু, পাচলি, চব্জি, পোলাও। আইটেমছ বহুত হৈ গ'ল দেই। আজি পাচলিকে 200 টকা হৈছে। কি খাইছিলোঁ বা, কাহ হৈ। এই তেল দিলোঁ আৰু এটা দি পেলাই চাওঁ আৰু কেনেকুৱা হয়। জলকীয়া দিলে ফুটিব দেই, একো নাপাৰি দিবা। খানা পুৰা এনজয় খানা। এইয়া পাচলি ধুই আছে, পাচলি দুপালে বেছি দুপালে নেকি? মছলাখিনি একেলগত মিক্স কৰি লৈ আহিলে হ'ল। কটা জলকীয়া গুড়িয়ে নাইকিয়া, কি কৰিবা এতিয়া? অকমান এইকণ ইচি নাই জলকীয়া গুড়ি। গৰম মছলা চৰম মছলা আছে, আছে মিট মছলাকে আছে, দি দিম দিয়া। এই হালধি নেকি? হালধি অকণমান দিবা হা, ঘৰৰ হালধি তাৰমানে। জিৰা দিছোঁ, জিৰা সেয়া ভাবিছিলোঁ ধুনীয়াকৈ বনাম বুলি, যি গতি দেখিছোঁ জলকীয়া গুড়ি নাই। হালধি গুড়ি ইমান ডাঙৰ টেমাটো হালধি গুড়ি এইকণ পৰি আছে। নিমখ দে।
জালুকৰ গুৰি হেৰি নহয় এইটো এনেকৈ জালুকৰ গুৰি নিদিবা কি কম ভাবিছিলো নিমখ ক'তে নিমখ হৈ যাব আৰু ইমান নিমখ নিদিওঁ নিমখ নহ'লে পাছত আকৌ দি দিলে নহ'লে এইখিনি কি থৈ দিম নে কাটিম বস্তু কিন্তু ধৰা নাই আচাৰ দিয়া আমাৰ ঘৰতো বহুত ভাল মংগলে চব পাচলি যদি ইয়াত পেলাইছে চেষ্টা হৈ আছে বিলাহী উৰহি বিলাহী আলু ফুলকবি বেঙেনা ৰঙালাও এইটো কি দেখছি অ' বাপৰে এখন খানাৰ নামত গোটেইখন যা আছে কি কৰিব মজি যাব ঢাকনাখন দেখচোন মজি গেলে কমাই দিয়ে মই টেঙেনা চেঙেনা ভাঙিয়ে যাব নহয় এইটো টেমুনাটো দেখুৱা টেমুনাটো কোনটো চা কোনটো টেমুনা টেমুনা এইটো এইডোখৰ বিষত থাকিব পৰা নাই কিন্তু এয়া টেমুনা উঠিছে দুখ পায় এইখিনিত দুখ পায় টেমুনা আয়ো দেহি দুখ পালে জেগাত পৰাই নাই টেমুনা ফুলি গ'ল ৰ'বা এইখিনি টেমুনা ফুলিছে আয়ো দেহি এয়াহে হ'ল পিকনিক এনেকৈ চকু দিনেলৈ চকুত মাৰি কিমান দিন চকুত ভুগি আছে আকৌ এবাৰ এইটো হ'ল আকৌ দিলে নহয় আপুনি কিবা কেঁচুৱাহে হৈ গৈছে যোনে মই পেলাই বুঢ়া হ'লে কয় ন মনবিলাক কেঁচুৱা হৈ যায় মই কম বয়সতে ল'ৰা ছোৱালী জন্ম দিয়াই গুঠিয়ে গ'ল ধুনীয়া মই আমিনামতি সেইকাৰণে কওঁ মোক ক'তো আজিকালি যাব নিদিয়ে ন তই কিবা ঘটনাই আকৌ ক'তোৱে নাযাবি অ' বগৰী বগৰী ইমান ধৰাচোন বগৰী খাই চাই ল'ম দেই আগে তাৰপাছতে বগৰী পাৰি দুই এটা ইমান নহয় টেঙাই বহুত টেঙা ইমান মিঠা কথা কৈছে পকাবিলাক চাগে মিঠা আছে এইটো গাছত ডাঙৰ ডাঙৰ মিঠা আছে ইমান টেঙা এইবিলাক বগৰী বোলে মিঠা বহুত টেঙা এয়া চাটনি খাব ভাবো চাটনি খামগৈ ব'লা এই থেতালি লৈ পেলাই ঠিকছে আৰু লাগিব পকা থেতালিম আৰু লাগিব নালাগে নেকি হৈ যাব ন হ'ব দিয়া বেছি নকৰোঁ ন 5 টকা বেছি নকৰোঁ অঁ একে বহুত ডাঙৰ একেটা হেৰি ৰঙালাওটো মানে এই তাচ খেলিছে ন তাচ খেলি পেলাই কাজিয়া লাগিছে মোৰ হাঁহি উঠোনে কাজিয়া লাগিলে বে তাচ খেলি পেলাই কাজিয়া পইচা লৈ পেলাই কাজিয়া লাগিলে এই লেবেৰা ভাজি বনাইছোঁ চব মিক্স ভাজি লেবেৰা ভাজি আপোনালোকে যদি লেবেৰা ভাজি খাই পাইছে কমেণ্ট কৰিব জলকীয়া থেতালি আছোঁ এইখিনি একদম বগৰী থেতালি লৈছোঁ ৰুমান নিমখটো লোৱা এই ডাঙৰ টেমা এটাত আছে চাগে সেই ওপৰত নেকি এইখিনি চুবলৈ ভয় লাগে নহয় জ্বলিব হাত ভয় লাগে নহয় জলকীয়াখিনি চুবলৈ নিমখ পাইছে নহয় দিয়া দিয়া কিচিক কিচিককৈ ধনিয়াখিনি একদম ধুনীয়াকৈ কাটি দিয়া Oh my God. একবাৰে দিলে নে নাই বগৰী চাটনি আজিহে লাগিছে অ' মা নিমখ হৈছে বেছি হৈছে নিমখ
বঢ়িয়াকৈ সানিছোঁ একদম। এইখিনি বগৰী চাটনি কৰি হৈ গ'ল মান খাই চাম এতিয়া। মোৰ নোখোৱা আগতে বগৰী চাটনি অকণমান নিমখ বেছি হৈ গ'ল। খাব দিয়া লোকক সানিছোঁ নহয়, অকণমান জোল ওলাই গৈছে। আমি চবে চটপট খাম, ভালে লাগিছে ন খাবলৈ। আমাৰ ভিডিঅ'টো ন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। ভাল লাগিলে কমেণ্ট কৰি দিব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। তেতিয়া আকৌ আমি নতুন নতুন ভিডিঅ' বনাব পাৰিম। এই ইয়াতে আমাৰ ভাত তুলি দিলে, এইয়া ভাত তুলিছে, চৌকাত ভাত তুলিছে, বৌয়ে তুলিছে, বৌ ৰান্ধনী, আমিও ৰান্ধনী। মই ভাজি বনাম, চব মিছল ভাজি একদম, মানে চব মিছল একদম। পকা পকা বগৰী ধুলধুলীয়া। বা বৌয়ে বহুত স্পীডত কাটিছে দেই, একদম ফচফচাই মাৰিছে। মোৰ একেবাৰে আঙুলি গুটি এটা চাবগৈ একদম। মুঠিখন ধাৰ নাইকিয়া। গেছতে ভাজিখন তুলি দিয়া, সময় ৰখি থকা নাই। অথনিখনতে কৈ আছিলা, মুঠিখনৰ কথা কৈ দিলেতো মই লৈ আহিলোঁ লগত। চাউল থৈছে। যিহেতু মেইন খানা ন, সেইটো কাৰণে আমি কলপাতত খাম। এয়া মাংসৰ তৰকাৰী, খাচী মাংস তৰকাৰী। ৱাও, এতিয়া আমি বিছনা চাদৰ দি দিছোঁ, ত্ৰিপাল চিপাল নাই, বহুত দুখীয়া আমি। কি আচাৰ আনিছে? নেমু আচাৰ আনিছোঁ। এইখনে আছে নহয়, আৰু এখন এইখন সেইফালে দি দিলে, সেইখনলৈকে ন হ'ব, ঠিক আছে। অঁ, কি বহিম, ভাল লাগিব। আমাৰ সকলো বনোৱা মেলা হৈ গ'ল, সেইকাৰণে আমি সোনকালে খাই দিছোঁ। আৰু বহুত দেৰি হৈ গৈছে, 3:30 বাজি পাৰ হৈ গৈছে, সন্ধিয়া সময় হৈ গৈছে। সেইকাৰণে আৰু এতিয়া ভিডিঅ' নবনাওঁ, আজি এইখিনিলৈকে ৰাখিছোঁ। আজিলৈ ইমানেই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভালে থাকক, কুশলে থাকক, বাই বাই।